আচ্ছা মোৰ জীৱনৰ প্ৰথমটো বিহু আহিব পৰা অনুৰোধ কৰি আছে যিটো বিহুৰ যোগেদি মই 1999 চনৰ পৰা গুৱাহাটীত ষ্ট্ৰাগল কৰি 2004 চনত অসমৰ ৰাইজে মোক অসমকে চিনি পাইছিল আৰু আশীৰ্বাদ দিছিল এটা গীতেৰে গীতটো গাইছিল জুবিন দাই কথা সুৰ আৰু সংগীত সজাইছিলোঁ মই এই গীতটোৰ আৰম্ভণি কৰিব গৈছে বিহুটো মই সেই গীতটোৱে আৰম্ভ কৰিছোঁ যদি পিছত প্ৰজন্মৰ আছে লোক ইয়াত সমবেত আচ্ছা গীতটো চিনাকি যেন লাগিছে নে সকলোৱে একেলগে ক'ব লাগে উঠি অহা প্ৰজন্মই হয়তো বহুতে শুনিব পাৰে কেছেটৰ দিন আছিল তেতিয়া কেছেট আছিল আজিকালিতো ইউটিউবৰ দিন হ'ল গাইছোঁ এটি পুৰণি মোৰ নিজৰে গীত সকলোৱে একেলগে সহযোগ কৰিব যোনে পাৰে সুবিধা পাই নাচিব ঠিক আছে বিহু দুটা বছৰ পিছত বিহু আহিছে কৰোণাই যোনে বিহু ঠিক কৰি দিছিল ৰাইজৰ মন প্ৰাণ চব ঘৰৰ ভিতৰত তলা মাৰি থৈ দিছিল সকলোৱে একেলগে